আজি আমি আহিছোঁ ঘৰৰ সকলো সপৰিয়ালে। আজি মাঘী পূৰ্ণিমা হয়। মাঘী পূৰ্ণিমাৰ কাৰণে আজি আমি সকলোৱে তাৰমানে ভৰালী নামঘৰলৈ যাম আৰু এতিয়া আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম কেনেকুৱা কি ভৰালী নামঘৰত আছে। আগতেতো যাই পোৱাই নাই বাৰু, এতিয়া যাবৰ কাৰণে আমি ওলাইছোঁ সকলোৱে। আহক বাৰু আপোনালোককো দেখুৱাম। তেখেতৰ প্ৰতি বিশ্বাস ৰাখিব লাগে। ভক্তি পাত্ৰ কৰা প্ৰত্যেকৰ গৃহতে অপায় অমংগল আমি কৰি সুগমল প্ৰকাশ কৰি যাৰ যি মনোবাঞ্ছা আছে সৃষ্টি কৰি আৰু নিজৰ ল'ৰা ছোৱালীসকলক পঢ়া শুনা আদি পাৰ্বণ কৰাই আছে তাতে যাতে সকলোকে জয়যুক্ত কৰি কৃপা কৰিব লাগে।